মই কৈছোঁ যে যিনেকে নহওক ঘূৰি আহা এটা ল'ৰা আছে ডাঙৰ সন্তান 7 বছৰৰ নয়ন কলিতা মাইকী বিচাৰি পোৱাই নাই এতিয়ালৈকে মই মৰম কিয় নকৰিম কোনেও ক'ব নোৱাৰে মই চব দিছোঁ গাড়ী দিছোঁ বেংকৰ একাউণ্ট চেকাউণ্ট চব লৈ গৈছে তাই বস্তু এটা লাগে যে ওই বাচ্চাটো মোক ফাৰ্ষ্ট লাগে বাচ্চাটো লাগে হ্যাঁ মোক অনুৰোধ কৰি বাচ্চাটো আনি দিয়ক আপোনালোকে যে নাম্বাৰ সহজত মোক আনি দিয়ক এতিয়া ৰুণুমি ক'ত আছে তো মই গম নাপাওঁ আমি ফোন মাৰি আছোঁ ফোন পোৱা নাই এতিয়ালৈকে বহুতবাৰ ফোন মাৰি আছোঁ পোৱা নাই আমি ফোন থানাতো যাই আছোঁ থানাত যাই মই ভাগৰি গ'লোঁ ছাৰে কৈছে ঠিক আছে আমি যিমান পাৰোঁ লোকেশ্যন মাৰি আছোঁ পোৱা নাই তেওঁ মোবাইল চুইচ অফ আছে বৰ্তমান এটা মোবাইলো বন্ধ চব খোলা নাই বন্ধ কৰি থৈ দিছে পত্নীক মই কৈছোঁ যে যিনেকে নহওক ঘূৰি আহা এটা ল'ৰা আছে ডাঙৰ সন্তান 7 বছৰৰ নয়ন কলিতা আৰু তেওঁ এতিয়া বৰ্তমান বহুত অসুস্থ হৈ আছে বাচ্চাটো ভাত নাখায় মই এনেকৈ ঘূৰি আছোঁ বাচ্চা বিচাৰি মাইকী বিচাৰি পোৱাই নাই এতিয়ালৈকে খালি আহিব লাগে খালি য'তে কি নহওক আহক অহাৰ পিছত সিদ্ধান্ত হ'ব এইটো হ'ব আহক ফাৰ্ষ্ট অহাৰ পিছত মই দেখা যাব যদি মই আহি পাওক ফাৰ্ষ্ট মই মৰম কিয় নকৰিম কোনেও ক'ব নোৱাৰে মই চব দিছোঁ গাড়ী দিছোঁ বেংকৰ একাউণ্ট চেকাউণ্ট চব লৈ গৈছে তাই পইচা পাতি বহুত লৈ গৈছে এতিয়ালৈ আহাই নাই খবৰ নাই ফোন মাৰি আছোঁ ৰাতি ৰখি ঘৰত ৰখিয়ে আছোঁ এতিয়াও অহাৰ কাৰণে সুযোগ দিয়ক আহক